17 বছৰত বিপিএফে চেষ্টা কৰিলে বহুত কাম কৰিব পাৰিলে হয় কিন্তু বিপিএফে কাম কৰিব অহা নাই অকল ক্ষমতাৰ কাৰণে আহিছিলে তেখেতসকলে মদ ভাং জুৱাৰ ৰাজনীতি কৰিবলৈ আহিছিলে দাদাগিৰি মাৰপিট হিংসাৰ ৰাজনীতি কৰিবলৈ আহিছিলে জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ কৰি সমাজত ভাঙিবলৈ ৰাজনীতি কৰিবলৈ আহিছে আৰু ইউপিপিএলে সমাজখন বান্ধিবলৈ আহিছে মৰমৰ এনাজৰিৰে বান্ধিবলৈ আহিছো স্নেহৰ এনাজৰিৰে আমি বান্ধিবলৈ আহিছো 26টা জনগোষ্ঠী একেলগে আগুৱাই ল'বলৈ ইউপিপিএল আজি দলে ইয়াতে ৰাজনীতি কৰিবলৈ আহিছে বিপিএফে কৈছিলে মাটিৰ পাট্টা নিদিয়ে আমি মাটিৰ পাট্টা দিছো সেই সময়ত 17 বছৰত মাত্ৰ 1600 মানুহে মাটিৰ অধিকাৰ পাইছে আমাৰ দিনত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল 70,000 পৰিয়াল মাটি কিনা বেচা কৰিব পাৰিছে 27,000 পৰিয়াল খাস মাটিত অধিকাৰ পাইছে 42,000 পৰিয়াল ফৰেষ্টত থকা মানুহবিলাকৰ মাটিৰ অধিকাৰ পাইছে বড়োলেণ্ডৰ চাৰিসীমাত থকা 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠী যেতিয়ালৈকে ইউপিপিএল থাকিব প্ৰত্যেকজনে আপোনালোকে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজত থাকিব পাৰিব ইয়াত 1% সন্দেহ নাই বন্ধুসকল আজি আমাৰ নিৰ্বাচনী সভাত উপস্থিত আমাৰ দলৰে কেন্দ্ৰীয় নেতা বাবুল বসুমতাৰী ডাঙৰীয়া আমাৰ দলৰে কেন্দ্ৰীয় সম্পাদক সোমনাথ নাৰ্জাৰী ডাঙৰীয়া আজিৰ এই সভাত উপস্থিত আৰএমচি সভাপতি আব্দুল আৱাল মণ্ডল ডাঙৰীয়া আজিৰ এই সভা সঞ্চালনা কৰা আমাৰ নিচিমা সমষ্টিৰ সভাপতি দুলাল বসুমতাৰী ডাঙৰীয়া আৰু নিচিমা সমষ্টিৰ আমাৰ সমষ্টি কমিটিৰ ভাইস প্ৰেসিডেন্ট সেক্ৰেটাৰী সকল বিষয়ববীয়াসকল নাঙলভাঙা অঞ্চলৰ আমাৰ 3টা প্ৰাইমাৰী কমিটি আৰু ভিচিডিসি প্ৰেসিডেন্ট সেক্ৰেটাৰী চেয়াৰম্যান ভাইস চেয়াৰম্যান সকল মই সকললৈ ধন্যবাদ জনাইছো মৰম যাচিছো আৰু আহি থকা নিৰ্বাচনৰ কাৰণে শুভেচ্ছা জনাইছো অহা 26 তাৰিখে কি হ'ব অহা 26 তাৰিখে কি হ'ব জয় 26 তাৰিখে আপোনালোকে কান্দিবলৈ মন না নাচিবলৈ মন থ্যাংক ইউ অহা 26 তাৰিখে ৰিজাল্ট হ'ব নিচিমাত ইউপিপিএল দল কমসে কম 10,000 বেছি ভোট পাই ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া বিজয় হ'ব হ'বনে নাই তেনেহলে মোৰ লগত সবে কক ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 ৰঞ্জিত বসুমতাৰী জিন্দাবাদ 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 ৰঞ্জিত বসুমতাৰী জিন্দাবাদ আৰু নিচিমা সমষ্টি এই বড়োলেণ্ডৰ অতিকৈ এটা সুন্দৰ সমষ্টিটো হ'ল নিচিমা সমষ্টি আপোনালোকৰ ওচৰে পাজৰে বহুত নদী আছে উত্তৰে পাহাৰ আছে ভূটান পাহাৰ আৰু খেউজীয়া এটা অঞ্চল হেতুৰে নিচিমা অঞ্চল আজি নাঙলভাঙা অঞ্চলত থকা মাইনৰিটি ভাইসকল দাদাসকল আমটেকা অঞ্চলত থকা বড়োসকল আমাৰ গোৰ্খাসকল বিভিন্ন জনগোষ্ঠীয়ে মিলি জুলি আমাৰ নিচিমা সমষ্টিত শ বছৰ বহুত বছৰ আগৰ পৰা একেলগে বসবাস কৰি আছে আমি কি বিচাৰিছো মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক শান্তি আৰু নিৰাপত্তা লাগে মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক এটা ভাল যেহেতু 2003 চনৰ আগত এই অঞ্চলত বসবাস কৰা সকলো মানুহকে অধিকাৰ দিছে সংবিধানে সেই কাৰণে আপোনালোক সকলো বিটিআৰৰ বাসিন্দা কিন্তু যোৱা 17 বছৰত বিপিএফৰ যেতিয়া চৰকাৰ আছিলে সেই সময়ত বিপিএফে 15 বছৰ কংগ্ৰেছৰ লগত 5 বছৰ বিজেপিৰ লগত চৰকাৰ চলাইছিলে আপোনালোকে সবে দেখিছে বিপিএফৰ সময়ত হত্যা হিংসা সেই সময়ত ধনদাবী মাৰামাৰি গোষ্ঠীগত সংঘৰ্ষ জাতিগত সংঘৰ্ষ মদ ভাং জুৱা দাদাগিৰি তেনেকুৱাহে ৰাজনীতি আছিল হয়নে নহয় হা নিৰ্বাচনত
তেখেতসকলে কেতিয়াও হাত জোৰি পেলাই নমস্কাৰ দি পেলাই ভোট বিচাৰিব অহা নাছিলে তেখেতসকলে ধমকি দি দাদাগিৰি কৰি ভোট বিচাৰিবলৈ আহিছিলে আৰু এই দাদাগিৰি হিংসা মদ ভাং জুৱা মাৰামাৰি গোষ্ঠীগত সংঘৰ্ষ জাতিগত সংঘৰ্ষ এইবিলাক সদায় চিৰদিনৰ কাৰণে বন্ধ কৰিবলৈ UPPL দল আহিছে 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত UPPL দলটো গঠন কৰিছিলে সেই সময়ত বড়োলেণ্ডত সদায় হত্যা হিংসা হয় সেই সময়ত বড়োলেণ্ডত সদায় মাৰামাৰি হয় সেই সময়ত বড়োলেণ্ডত ঘৰ জ্বলে আৰু আমাৰ মহিলাসকল শিশুসকল থাকিব লাগে ৰিলিফ কেম্পত তেনেকা এটা পৰিৱেশ আছিলে আৰু সেই পৰিৱেশটো UPPL বিচাৰা নাছিলে UPPL মডেলৰ ৰাজনীতিত ভাৰতীয় নাগৰিকবিলাকে ভাৰতীয় মানুহবিলাকে ইয়াত বসবাস কৰা প্ৰত্যেকটা পৰিয়াল আৰু প্ৰত্যেকটা গাঁও প্ৰত্যেকটা অঞ্চল শান্তি আৰু নিৰাপদে থাকিব লাগিব পৃথিৱীত মানুহৰ সবচে নিৰাপত্তাৰ জায়গাটোৱে হ'ল নিজৰ ঘৰ নিজৰ গাঁও নিজৰ অঞ্চল আৰু BPFৰ সময়ত নিজৰ ঘৰ নিজৰ গাঁও নিজৰ অঞ্চল নিজৰ বজাৰ নিজৰ স্কুল কলেজত যোৱা বাটত আমাৰ মানুহবিলাক সুৰক্ষিত নাছিলে আৰু সেই কথাটো আমি UPPL কেতিয়াও একসেপ্ট কৰিব পৰা নাছিল সেই কাৰণে আমাৰ নতুন সংগ্ৰামটো আছিল UPPLৰ নতুন সংগ্ৰামটো আছিল শান্তি প্ৰতিষ্ঠা কৰা নিৰাপত্তা দিয়া 2020 চনত যেতিয়া UPPL দলে নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই সময়ত BPF দলে কৈছিল UPPL আহিলে মাৰিব খেদিব কাটিব জোৰ ঘৰ জ্বলাব উচ্ছেদ কৰিব আজি মই নাঙলভাঙাৰ মোৰ মাসকল মোৰ বাইদেউসকল দাদাসকলক মই খুদিব বিচাৰিছো এই 5 বছৰৰ কবাত ঘৰ জ্বলিছে নেকি এই 5 বছৰত কবাত উচ্ছেদ হৈছে নেকি এই 5 বছৰত কবাত মানুহ মৰিছে নেকি এই 5 বছৰত কোনবা ৰিলিফ কেম্পত আছে নেকি কাকবা কিডনেপ কৰিছে নেকি এইটোৱে UPPL আমাক BPF জকাই পৰিৱৰ্তন কত এইটোৱে পৰিৱৰ্তন ৰাতি 12টা বজাত মোটৰসাইকেল লৈ নাঙলভাঙাৰ পৰা ওলাই আমঠেকালৈকে যাই আকৌ আপুনি 1টা বজাত ঘৰত আহিব পাৰে এইটোৱে পৰিৱৰ্তন এইটোৱে শান্তিৰ চৰকাৰ কিন্তু BPFৰ দিনত নাঙলভাঙাৰ পৰা ওলাই 2 কিলোমিটাৰ যাবলৈ ভয় কৰিছিল মানুহবিলাকে ৰাতি কোনোবা ধৰি নিব কোনোবা মাৰি নিব আজিও নিসীমা অঞ্চলত প্ৰথমৰ পৰাই তেখেতসকলে বিভিন্ন নিৰ্বাচনী হিংসা কৰিবলৈ চেষ্টা কৰিছে এইটো ভাল নহয় ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ বুলি কৈছে এইটো মাদাৰ অফ ডেমক্ৰেসি গণতন্ত্ৰৰ মাতৃ বুলি কৈছে এই গণতন্ত্ৰত ৰাইজে ভোট দিব লাগে এই গণতন্ত্ৰত ৰাইজে নিজৰ নেতা বাছনি কৰিব লাগে এই গণতন্ত্ৰত 18 বছৰৰ ওপৰৰ সব লৰা ছোৱালী সবে ভোট দিবলৈ পায় আৰু মৃত্যুৰ দিনলৈকে সবে ইয়াতে ভোট দিবলৈ পায় নিজৰ নেতা বাছনি কৰিবলৈ কিন্তু ইয়াতে আগৰ BPFৰ দিনত বুথ কেপচাৰ কৰিছিলে কাৰি নিছিলে সিয়াহী ঢালি দিছিলে মাৰপিট কৰিছিলে ভোট দিব দিয়া নাছিলে তেনেকা পৰিৱেশ আছিলে গতিকে আজি বড়োলেণ্ডৰ চাৰিসীমাত থকা 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠী যেতিয়ালৈকে UPPL থাকিব প্ৰত্যেকজনে আপোনালোকে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজত থাকিব পাৰিব ইয়াত 1% সন্দেহ নাই তো সেই কাৰণে আজি মই নাঙলভাঙা অঞ্চলৰ ৰাইজক ক'বলৈ আহিছো আমি আগতে নাঙলভাঙাত 100 ভোট পোৱা নাছিলো বহুত বছৰ আগত লাহে লাহেকে আমাৰ ভোট বাঢ়ি আছে দুলাল যোৱা নিৰ্বাচনত কিমান হল পাৰ্লিমেণ্ট নিৰ্বাচনত 2400 পালে আৰু এইবাৰ কিমান পাব মই ভাবিতো 70 to 80% নাঙলভাঙাৰ ভোট এইবাৰ ট্ৰেক্টৰে পাব হয় না নহয় কাৰণ কিয় এই কাৰণে আমিৰ মাটিৰ পাট্টা দিছো BPF কৈছিলে মাটিৰ পাট্টা নিদিয়ে আমি মাটিৰ পাট্টা দিছো সেই সময়ত 17 বছৰত মাত্ৰ 1600 মানুহে মাটিৰ অধিকাৰ পাইছে আমাৰ দিনত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হল 70,000 পৰিয়াল মাটি কিনা বেচা কৰিব পাৰিছে 27,000 পৰিয়াল খাস মাটিত অধিকাৰ পাইছে 42,000 পৰিয়াল ফৰেষ্টত থকা মানুহবিলাকৰ মাটিৰ অধিকাৰ পাইছে আৰু আজি আপোনালোকে নাঙলভাঙা অঞ্চলত
আমাৰ লেণ্ড এডভাইজাৰী বৰ্ডৰ চেয়াৰমেন আছিলে আপোনালোকৰ সবৰ প্ৰিয় আপোনালোকৰ সকলো আদৰৰ আমাৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া আপোনালোকৰ বিধায়ক এবাৰ হাত চাপৰি দিয়ক আজি নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াই দায়িত্ব লৈ ইয়াত নৱোদয় হাইস্কুলৰ কাৰণে নৱোদয় হাইস্কুলখন আপগ্ৰেড কৰা হৈছে নাঙলভাঙাত মাৰ্কেট শেডৰ কাৰণে 1 কোটি টকা আমি চেংচন কৰিছোঁ নটি প্ৰটেকশ্যনৰ কাৰণে দক্ষিণৰ ফালে 2টা স্কিম চেংচন হৈ গ'ল উত্তৰৰ ফালেও 2টা স্কিম চেংচন হৈ আছে নাঙলভাঙা ৰিভাৰৰ প্ৰটেকশ্যনৰ কামবিলাক হৈ আছে আজি আপোনালোকৰ বহুত ঈদগাহ কবৰস্থানবিলাকতো ৰাতি লাহে লাহেকৈ মাটিৰ অধিকাৰ আপোনালোকে পাইছে মছজিদত আপোনালোকে মাটিৰ অধিকাৰ পাইছে আমি আমাৰ চৰকাৰে প্ৰথম চৰকাৰ য'ত আমি আজি 5টা ডিষ্ট্ৰিক্টত 5টা হজ ভৱন বনাবলৈ ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু ৰঙিয়াত এটা আধাৰশিলা স্থাপন কৰা হৈছে হজ ভৱনৰ কাৰণে আমাৰ দিনত মাইনৰিটি ল'ৰা ছোৱালীসকলে যি সুপাৰ 50 ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবলৈ সুযোগ পাইছে আমাৰ দিনত আমাৰ মাইনৰিটি ল'ৰা ছোৱালীও IAS IPS অফিচাৰ হোৱাৰ কাৰণে ফ্ৰী কোচিং কৰাৰ কাৰণে সুযোগ পাইছে আমাৰ দিনত আজি মাইনৰিটি মানুহসকলে ভালকে ব্যৱসায় কৰিব পাৰিছে ভালকে খেতি বাতি কৰিব পাৰিছে ল'ৰা ছোৱালী ভালকে পঢ়া শুনা কৰিব পাৰিছে আৰু আপোনালোকৰ মহৰম হয় ঈদ হয় যি উৎসৱ হয় শান্তিভাৱে সুন্দৰকৈ কৰিব পাৰিছে ইয়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই আজি বড়োলেণ্ডত বড়োসকলে বৈশাগু পালন কৰিছে অসমীয়াসকলে বিহু পালন কৰিছে কোচ ৰাজবংশীসকলে বিচুৱা পালন কৰিছে আজি সব জনগোষ্ঠী গুৰ্খাসকলে ৰাম কথা কৰিছে যাৰ যাৰ নিজৰ ধৰ্ম সংস্কৃতি আছে মুক্ত মনেৰে আজি কৰিবলৈ পাৰিছে 17 বছৰত BPF-এ চেষ্টা কৰিলে বহুত কাম কৰিব পাৰিলে হয় কিন্তু BPF-এ কাম কৰিব অহা নাই অকল ক্ষমতাৰ কাৰণে আহিছিলে তেখেতসকলে মদ ভাং জুৱাৰ ৰাজনীতি কৰিবলৈ আহিছিলে দাদাগিৰি মাৰপিট হিংসাৰ ৰাজনীতি কৰিবলৈ আহিছিলে জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ কৰি সমাজত ভাঙিবলৈ ৰাজনীতি কৰিবলৈ আহিছে আৰু UPPL-এ সমাজখন বান্ধিবলৈ আহিছে মৰমৰ এনাজৰীৰে বান্ধিবলৈ আহিছোঁ স্নেহৰ এনাজৰীৰে আমি বান্ধিবলৈ আহিছোঁ 26টা জনগোষ্ঠী একেলগে আগুৱাই ল'বলৈ UPPL আজি দলে ইয়াতে ৰাজনীতি কৰিবলৈ আহিছে আপোনালোকে বহুতে ভাবিব পাৰে যে আমাৰ কথা বহুত বেয়া কয় BPF-এ ইদিনা কৈ আছে মেলা আৰু খেলাৰ চৰকাৰ বুলি UPPL চৰকাৰ মেলা আৰু খেলাৰ চৰকাৰ বুলি কৈছোঁ হয় আমি মেলা পাতিছোঁ কিন্তু আমি কি মেলা পাতিছোঁ আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে জ্ঞানৰ মেলা পাতিছোঁ এই জ্ঞানৰ মেলাত বিদেশৰ মানুহবিলাকো আহিছে 35টা দেশৰ মানুহ আহিছে আমি জ্ঞানৰ মেলা পাতিছোঁ আমাৰো APJ আব্দুল কালাম জন্ম পাব লাগে এই নাঙলভাঙাত আমাৰো ইয়াতে ৰামানুজ জন্ম পাব লাগে আমাৰ ইয়াতো আজি ডাঙৰ ডাঙৰ মানুহ জন্ম পাব লাগে আমি জ্ঞানৰ মেলা পাতিছোঁ আমি সাহিত্যৰ মেলা পাতিছোঁ আমি সাংস্কৃতিক মেলা পাতিছোঁ আমি জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মেলা পাতিছোঁ একতাৰ মেলা পাতিছোঁ আজি হত্যা হিংসা বৰ্জন কৰি এটা হিংসা বৰ্জিত সমাজ গঢ়াৰ এটা মেলা পাতিছোঁ কিন্তু BPF-এ কি মেলা পাতিছিলে যি মেলাই পাতে তাতে মদ ভাং জুৱা মাৰামাৰি হিংসা গোষ্ঠী সংঘৰ্ষ হিতুৱে তেখেতসকলৰ দিনৰ মেলা আছিলে কিন্তু আমাৰ দিনত তেনেকা মেলা নাই সেইকাৰণে শ্ৰদ্ধা ৰাইজ এইটো পৰিৱৰ্তন আমাক এই পৰিৱৰ্তন লাগিব অহা 50 বছৰ 100 বছৰ আমাৰ দেশখন আগুৱাই যাব আমিও আগুৱাই যাব লাগিব দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগে ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল দেশ হ'ব লাগিব বড়োলেণ্ড কিয় পিছাই থাকিব লাগে এইটো নাঙলভাঙাই হওক এইটো আমটেকাই হওক ইয়াত কোনোবা আমাৰ দাঁতগাড়ীয়ে হওক যি অঞ্চলৰ নহওক কিয় আজি আমিও আগুৱাই যাব লাগিব আমি পিছ পৰি থাকিব নোৱাৰোঁ নাঙলভাঙাৰ কাৰণে দলং ইতিমধ্যে জয়ন্ত বসুমতাৰী ডাঙৰীয়াই আগুৱাই থৈ গৈছিলে আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া সাংসদ হ'ল এতিয়া নুৰমা নিৰ্মল বসুমতাৰী ব্ৰহ্ম ডাঙৰীয়াই ধৰিছে আপোনালোকৰ দলং নিৰ্মাণ কৰাটো আমাৰ সবচে প্ৰায়ৰিটি যাতে নাঙলভাঙাৰ যাতায়াতটো খুব সুন্দৰ হয় সেইটো প্ৰায়ৰিটি মই আজি আপোনালোকক কথা দিছোঁ যোৱাবাৰ মই গৈবাৰী সমষ্টিত নিৰ্বাচন খেলা সময়ত আমাৰ জ্যেষ্ঠসকলে বয়োজ্যেষ্ঠসকলে মোক কৈছিলে যে এটা লাচি বুলি ঠাই আছে তাৰ এখন দলং বনাব লাগে মোক কৈছিলে যে বপা তোমাৰ পৰা আমাক একো নালাগে এই দলংটো বনাই দিব লাগে
মই কৈছিলোঁ আপোনালোকক 1 বছৰত দলং চেংচন কৰিম ইতিমধ্যে দলং কমপ্লিট হৈ পেলাই মই ফিটা কাটি আহিলোঁ আধাৰখিলা হ'ল মানে দলংখনে কমপ্লিট হৈ গ'ল মই আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ অহা 1 বছৰৰ ভিতৰত নাঙলভাঙা অঞ্চলৰ পৰা ওলাই যোৱা আমাৰ যি নদী আছে এই নদীৰ ওপৰত দলং বনোৱাটো মই দায়িত্ব লৈছোঁ 1 বছৰৰ ভিতৰত এই অঞ্চলটো পৰি থাকিব নোৱাৰে কিয় পৰি থাকিব কিয় আইসোলেটেড হৈ থাকিব কিয় এই অঞ্চলটো এৰি থাকিব এই অঞ্চলটো কেতিয়াও এৰি থাকিব নোৱাৰে আজি ইমান সুন্দৰকৈ মাইনৰিটি মানুহসকলে খেতি কৰিছে কলৰ খেতি কৰিছে মৰাপাটৰ খেতি কৰিছে সবজি খেতি কৰিছে ইয়াত ট্ৰাক আহিব লাগে ট্ৰেক্টৰ আহিব লাগে ইয়াৰ পৰা বিক্ৰী কৰিবলৈ ৰাস্তা পাব লাগে ইয়াত কোল্ড ষ্টৰেজ বনাব লাগে মাৰ্কেট সেট ইয়াতে হৈ যাব সকলো সুবিধা ইয়াতে বনাব লাগিব আজি হাই স্কুলখন হায়াৰ সেকেন্ডাৰী আপগ্ৰেড কৰা হ'ল বিভিন্ন আজি স্কিল সেন্টাৰ ইয়াতে বনাব লাগিব এই কামবিলাক ইউপিপিএলে কৰিব পাৰিব বেলেগে কৰিব নোৱাৰে তো এই কাৰণে দীঘলীয়া কথা ক'ব বিচৰা নাই সবে ইতিমধ্যে সিদ্ধান্ত লৈছে নাঙলত ভোট দি পেলাই আৰু হিংসা মাটি আনিব নোৱাৰে নাঙলক ভোট দি পেলাই মাটি বাৰীৰ সমস্যা কৰিব নোৱাৰে আজি মাটি বাৰীৰ সমস্যা সমাধান ইউপিপিএলে কৰিছে নাঙলক ভোট দি পেলাই এই বদলেন অঞ্চলত পুনৰ অশান্ত ভাতৃঘাতী সংঘৰ্ষ জাতিগত গোষ্ঠীগত সংঘৰ্ষ আমি আনিব নোৱাৰো আমি কি আনিব লাগিব ট্ৰেক্টৰক ভোট দি শান্তি আনিব লাগিব নিৰাপত্তা আনিব লাগিব আমাৰ শিশুসকল আজি এলপি স্কুলত পঢ়ি আছে অংগনবাড়ীত যাই আছে এই শিশুসকল ৰাস্তাতে স্কুলতে বজাৰতে যতে যায় সুৰক্ষিত এটা জীৱন দিব লাগিব ৰাজনৈতিক সিদ্ধান্তটো ভাল হলে ৰাজনৈতিক দলৰ নীতি আদৰ্শ থাকিলে ৰাজনৈতিক নেতাসকলে দূৰদৰ্শিতা হলে ৰাজনৈতিক নেতাসকলৰ যদি ইচ্ছা শক্তি থাকে এখন দেশ বদলি দিব পাৰে এখন ৰাজ্য বদলি দিব পাৰে এটা অঞ্চল বদলি দিব পাৰে আৰু ইউপিপিএলত মই আজি আহিছো মই ইউপিপিএলৰ সভাপতি যোৱা 5টা বছৰ মই বডলেণ্ডৰ সিএম আছিলো এই সময়ত দেখিলো 5টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইউপিপিএলক ভয় কৰি একদিনো এসেম্বলিত নাহিল 5টা বছৰত একদিনো এসেম্বলিতে নাহিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 5টা বছৰত আৰু 5টা বছৰত না নাঙল ভাঙাত আহিছে না নিসীমাত আহিছে কতো অহা নাই এতিয়া নিৰ্বাচন অহা দিনা হিদিনা আহিছে তেখেতে ভোট বিচাৰিবলৈ আমি ৰাইজৰ লগত বানপানীৰ সময়তো আছো ধুমুহা আহিলেও আছো বেমাৰ হলেও আছো কিবা ঘটনা হলেও সদায় ৰাইজৰ লগত আমি আছো হয়নে নহয় বানপানী আহিছে নিৰ্মল ডাঙৰীয়া আহি পাইছে হিদিনা গৰা খোনিয়া হৈছে মই নিজে আহিছো চাবলৈ গতিকে আমি সদায় ৰাইজৰ লগত আছো আৰু ৰাইজৰ লগত থাকিব লাগিব আপোনালোকে আমাক ভোট দি পেলাই চৰকাৰত আনিছে এমএলএ মন্ত্ৰী বনাইছে আমি আপোনালোকক পাহৰি গলে কেনেকৈ হ'ব গতিকে আজি ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আজি এই মাটি বাৰীৰ কামবিলাক কৰা মেইন মানুহটো হ'ল ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া হয়নে নহয় হয় তো এতিয়া সেই কাৰণে নিসীমাত যেহেতু বহুত সমস্যা আছে আদিবাসী সকলৰ আছে গোৰ্খাৰ আছে মাইনৰিটিৰ আছে বঙালীৰ আছে বড়োৰ আছে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াকে এইবাৰ আপোনালোকৰ প্ৰাৰ্থীৰ দায়িত্ব দিছো আৰু তেখেতে ইএমৰ দায়িত্ব লৈ প্ৰথম 6 মাহতে আপোনালোকৰ মাটি বাৰী সব সমস্যা সমাধান কৰিব লাগিব প্ৰথম 6 মাহতে ঠিক আছে আচ্ছা दा जोंहा बिदा फंबाय बिब' बिनानावमोन बयबो बुजि खाबाय गोनो गोथोथ' गैला नङा होमबा बिसायख'थिनि सायाव आरो गोनो गोथो दङ नामा जेबो गोनो गोथो गैला दिनै गासैबो हारिया गासैबो आफादफ्रा माहारि आफाद धोरोम आफाद जिमानखिनि आफाद दङ बयबो इउपिपिएल जोंनो गसंजोबबाय आरो 40 समष्टियाव गासैबो समष्टियावनो 7,000 निख्रुइ बांसिन जोंहा दिनै फेमिलि दङ नखर दङ 7,000 नखर थानाय माने 21,000 भोट আপোনালোকক মই কৈ যাব বিচাৰিছো জানুৱাৰী মাহৰ পৰা ইউপিপিএলে কাম কৰিছিলে এতিয়া প্ৰত্যেকটো সমষ্টিত আমাৰ 7,000তকৈ বেছি পৰিয়াল আছে আজি নিসীমাত 8,000 8,000 পৰিয়াল ইউপিপিএলৰ আছে 8,000 পৰিয়াল মানে কিমান প্ৰায় 27,000 ভোট নিসীমাত আমাৰ আছে ইয়াৰ পিছত আৰু নিসীমাত হাৰিব নেকি ইউপিপিএল ইয়াতে হাৰিবই নোৱাৰে 40টা সমষ্টিত 7,000ৰ কম পৰিয়াল থকা কোনো সমষ্টি নাই তাৰ মানে এইবাৰ ইউপিপিএল অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু মুক্ত মনেৰে মুক্ত চিন্তাৰে আপোনালোকক আমি সেৱা কৰিবলৈ গৈ আছো ইয়াত কোনো কাৰো কোনো প্ৰেছাৰ কাৰো কোনো টেনচন নাথাকিব তাৰ কাৰণে
गोबाव बोसोर सोमावसारनानै फैबाय आर्मी पुलिस हाबबाय सिलाय गुलि नुबाय मानसि थैबाय मुंख्लं जाबाय जोंनि राजखान्थि गोहोखौ जों लाफिनो हाबाय दिनै बिएससि बिटिसि आरो बिटिआर मोननायाव नोंथांमोननि गोबांनिनो थै आरो गोलोमदै सोरनिबा जिउ होनाय दङ दा बे बिएससि बिटिसि बिटिआर जि राजखान्थि गोहोखौ जों मोनबाय बेखौ सोरबाया थगायनानै खैसारि खालामनानै सेख'नानै लांफिननो नागिरदों जों खौसे जानो नागिरदोंमोन नाथाय हाग्रामा महिलारि बिथाङा खौसे जाया बिपिएफआ खौसे जाया बिथांमोना गावसा गावसिखौसो मोजां मोनो जेंना जेंसिखौसो मोजां मोनो दा नंखायनो मानगोनां रायजो राजा नोंथांमोन आंबो माहारि आफादनिफ्राय फैनाय हिसाबै हारिनि खौसेखौ आं अरायबो लुबैयो माहारि आफादफ्रा नाजादोंमोन नाथाय हायाखिसै दिनैनि समाव बिथाङा जेबो मान होआखिसै नाथाय माहारि आफादखौ मालाबाबो अपमान खालामनो मोना बिथांमोना 50 बोसोर 60 बोसोर 70 बोसोर हारिखौ बेंबोदों दा इउपिपिएलआ अराय सम जों बिथांमोनखौ मान होयो आरो होलांबाय थागोन दा नैबे समाव आं नोंथांमोनखौ बयखौबो हारिनि स्वार्थआव जोंनि इयुन राजखान्थि एबा इयुन जोंनि हारि दानांगोनि स्वार्थखौ नायनानै जों बयबो खौसे ट्रेक्टरनि सावगारियाव भट होनांगोन आरो रन्जित बसुमतारी बिथांखौ देरहाहोनानै निसिमा समस्तिखौ उद्धार खालामनानै बिनि जेसेबां खामानि मावनांगौ बेखौ 5 बोसोराव जों मावनानै लानांगोन आं नोंथांमोन बयनोबो गोसो गोरबोनिफ्राय साबायखरखौ बावबाय आंनि अननायखौ बावबाय आरो जिखिनि खामानि आलारि सोरांनि गेजेरजों माइनाव सोरांनि बिथा गेजेरजों गियान सोरांनि बिथा गेजेरजों अनसाय बिथांखिनि गेजेरजों जिमानखिनि खामानि मावदो जोङो बे खामानिफोरखौ जोंनि आइजोफोर जौगानाय रांखान्थि जौगानाय आरो समाज जौगानायनि थाखाय मावदों दा बेवहाय नोंथांमोना बयबो नुदों इयुननि समाव आरोबाव गोख्रोङै बे हाबाफारिफोरखौ जों मावफुंलांगोन खालि नोंथांमोननि अननाय आरो नोंथांमोननि बोर सारस्रिनायखौ जोंनो नांगोन दा नंखायनो दिनैनि मेलाव नुजाफैनाय साफ्रोमबो बिदा फंबाय बिब' बिनानाव आं आइ आफा रायजो राजाखौ खावलायदों जे 22 तारिखआव जाहाथे रावबो गोनो गोथो जाया डाइरेक्ट ट्रेक्टरनि सावगारियाव भट होनानै जोंनि बिजाथिखौ मोजाङैनो देरहाहोनांगोन हागोन ना हाया रायजोफोर हागोन ना हाया ঠিক আছে তো এতিয়া মোৰ লগত সবে কক এগেইন UPPL जिंदाबाद UPPL जिंदाबाद UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 रंजित बसुमतारी जिंदाबाद 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 रंजित बसुमतारी जिंदाबाद 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 निर्मल ब्रह्म जिंदाबाद 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 निर्मल ब्रह्म जिंदाबाद 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 दुलाल बसुमतारी जिंदाबाद 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 दुलाल बसुमतारी जिंदाबाद 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 निसिमा जिंदाबाद जिंदाबाद नांगलभांगा जिंदाबाद 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 ट्रेक्टर जिंदाबाद 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 ट्रेक्टर जिंदाबाद 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 धन्यवाद प्रमोद बड़ो जिंदाबाद 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 प्रमोद बड़ो जिंदाबाद 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 UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 रंजित बसुमतारी भोट दियक ভোট দিয়ক ভোট দিয়ক रंजित बसुमतारी भोट दियक ভোট দিয়ক ভোট দিয়ক ट्रेक्टर सबित भोट दियक ভোট দিয়ক ভোট